বামলা মাছ বনাবলৈ মই লৈছোঁ দুটা বামলা মাছ, দুটা পিঁয়াজ এনেদৰে কাটি ল'লোঁ, ৰচুন আৰু আদা এনেদৰে পটাত মিহি কৰি ল'লোঁ, আৰু লৈছোঁ 4-5টামান ৰঙা শুকান জলকীয়া, আৰু লৈছোঁ দুটা কেঁচা জলকীয়া আৰু গোটা জিৰা ধনিয়া গোলমৰিচ, আপোনালোকে পেকেটো ব্যৱহাৰ কৰিব পাৰে, আৰু 2-3টামান টমেটো এনেদৰে কাটি ল'লোঁ। তেন্তে বলক। প্ৰথমতে এই বামলা মাছ দুটা মই সৰু সৰুকৈ কাটি গৰম পানীত তিয়াই থৈ দিম নিমখ অকণমান দি। বামলা মাছখিনি গৰম পানীত এনেদৰে 10-15 মিনিটমান তিয়াই থৈ দিম অলপমান নিমখ দি, যাতে ইয়াত থকা বালি বা যদি শুকাওঁতে পোক বা পৰুৱা বা মাখি লাগি থাকে সেইবোৰ নাইকিয়া হৈ যায়। গেছত অকণমান দেৰি শুকান মছলাখিনি ভাজি ল'ব লাগিব। মছলাখিনি এনেদৰে গৰম কেৰাহীত ভাজি ল'লে গোন্ধটো বৰ সুন্দৰ ওলায় আৰু টেষ্টটো আঞ্জাখিনি খাবলৈ বৰ সুন্দৰ হয়। মই সেইবাবে ইয়াত গুড়ি মছলা ব্যৱহাৰ কৰা নাই, নিজেই মই গুড়ি কৰি ল'ম মিক্সিত এইখিনি। এয়া চাওক, মই শুকান মাছখিনি টুকি ল'লোঁ গৰম পানীৰ পৰা। এয়া চাওক, ইমান লেতেৰা পানী ওলাইছে দেখিছেনে? আৰু তলত চাওক কিমান বালি পৰি আছে। সেইবাবে শুকান মাছ বনাওঁতে এনেদৰে গৰম পানীত তিয়াই ল'ব লাগে ভালদৰে, অকণমান নিমখ দি কিনে। তাত থকা বীজাণুবোৰ নাশ হৈ যায় আৰু গোন্ধটো অলপমান নাইকিয়া হৈ যায়। মছলাখিনি কাঢ়ি থ'লোঁ, এতিয়া অলপ দেৰি ঠাণ্ডা হ'বলৈ দিম মিক্সাৰত পিছাৰ আগতে। তাৰ আগতে এতিয়া মই কেৰাহীত ৰিফাইন তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই শুকান মাছৰ টুকুৰাকেইটা দি দিছোঁ ইয়াত। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, যিহেতু আমাৰ ঘৰত শাক পাচলিবোৰ ৰিফাইনতে বনোৱা হয়। আমাৰ ঘৰত মিঠাতেল বহুত কমকৈ ব্যৱহাৰ কৰা হয়, সেইবাবে ৰিফাইন তেলতে বনাইছোঁ। আপোনালোকে বিচাৰিলে মিঠাতেলতো বনাব পাৰে। মাছখিনি এয়া কাঢ়ি থ'লোঁ। মাছখিনি ফ্ৰাই হৈ মানে মই মছলাখিনি মিক্সাৰত পিচি ল'লোঁ। এয়া চাওক, দেখিছেনে এনে সুন্দৰ হৈছে আৰু বহুত সুন্দৰ গোন্ধ ওলাইছে ইয়াৰ পৰা। এতিয়া তেলখিনি মোৰ যিহেতু গৰম হৈ গৈছে, আৰু অকণমান তেল ব্যৱহাৰ কৰিম, তেলটো কমটি হৈ গৈছে। এতিয়া ইয়াত মই দিছোঁ কাটি থোৱা পিঁয়াজখিনি। মই মোবাইলটো লৈয়ে বনাই আছোঁ, সেইবাবে মোৰ অলপমান কষ্ট হৈছে আপোনালোকক দেখুৱাবলৈ। তথাপিও যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰঙচুৱা হৈ গৈছে, এতিয়া মই মিহি কৰি থোৱা নহৰু আৰু আদা পেষ্টখিনি দি দিছোঁ ইয়াত। এইখিনিও ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰিম। কেঁচা জলকীয়া দুটা দিবলৈ পাহৰি গৈছিলোঁ, সেইবাবে মই এতিয়া দি দিছোঁ। এইখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া মই কাটি থোৱা টমেটোখিনি ইয়াত দি দিম। আৰু দি দিছোঁ নিমখ, আন্দাজমতে ব্যৱহাৰ কৰিম। হালধি ব্যৱহাৰ নকৰোঁ এতিয়া, টমেটোখিনি সিজিবলৈ দিম। টমেটোখিনি সিজি গৈছে মোৰ। এতিয়া মই ইয়াত অলপমান হালধি ব্যৱহাৰ কৰিছোঁ নিজৰ আন্দাজমতে, আৰু ব্যৱহাৰ কৰিছোঁ অলপমান জলকীয়া গুড়ি, আৰু পিচি থোৱা মছলাখিনি এতিয়া দি দিছোঁ ইয়াত। এতিয়া এইখিনিত অলপমান গৰম পানী ব্যৱহাৰ কৰিম, যাতে তলত লাগি নাযায়। এতিয়া শুকান মাছ কেইডোখৰ দি দিছোঁ ইয়াত। অকণমান দেৰি সিজিবলৈ দিম সকলোখিনি, তাৰ বাবে মই অলপমান গৰম পানী দি দিম। এয়া মোৰ শুকান মাছৰ তৰকাৰীখন হৈ গৈছে, দেখিছেনে?